ছাত্ৰ-ছাত্ৰীসকল আজি আমি চাম ৰাসায়নিক সংকেতৰ ওপৰত ৰাসায়নিক সংকেত কেনেকৈ লিখা হয় আমি যেতিয়া ৰসায়ন বিজ্ঞান পঢ়িম তেতিয়াহলে আমাক যিবিলাক ৰাসায়নিক সংকেত সেইটো খুবেই প্ৰয়োজন হৈ পৰিব আৰু এই ৰাসায়নিক সংকেতটো আজি কেনেকৈ লিখা হয় আৰু এই ৰাসায়নিক সংকেতৰ পৰা যৌগ এটাৰ নাম কেনেকৈ লিখা হয় সেইটো আমি এই ভিডিঅটোৰ জৰিয়তে আজি চাম তো প্ৰথমে আমি চাম ৰাসায়নিক সংকেত কি ৰাসায়নিক সংকেত এটা যৌগৰ ৰাসায়নিক সংকেত হল তাৰ সংযোজিক প্ৰতীক উদাহৰণ HCl H2S MgCl2 CaOH2 Na2CO3 NH4 SO4 তো এই যিকেইটা মই ইয়াতে উদাহৰণ দিছো তো এইকেইটা হল কিছুমান যৌগৰ ৰাসায়নিক সংকেত আৰু এই ৰাসায়নিক সংকেতে কি বুজায় ইয়াতে যিবিলাক মৌল থাকিব সিহঁতৰ কিমান সংখ্যাকে থাকিব ইয়াতে H2S ত হাইড্ৰোজেন দুটা সালফাৰ এটা আছে ক্যালসিয়াম হাইড্ৰক্সাইড এটো ইয়াতে ক্যালসিয়াম এটা আছে অক্সিজেন দুটা আছে হাইড্ৰোজেন দুটা আছে তেনেকে অ্যামোনিয়াম সালফেটত নাইট্ৰোজেন দুটা আছে হাইড্ৰোজেন আছে 8 সালফাৰ এটা আৰু অক্সিজেন 4টা তো ৰাসায়নিক সংকেতত তাৰ মানে কি থাকিব মৌলসমূহৰ সংখ্যাবিলাক লগ হৈ তাতৰ চিহ্নসমূহৰ দ্বাৰা বান্ধ খাই থাকিব সেইটোৱে ৰাসায়নিক সংকেত ঠিক আছে তো এতিয়া আমি চাম ৰাসায়নিক সংকেত জানিবলৈ কি জানিব লাগিব এতিয়া আমি যদি ৰাসায়নিক সংকেত এটা লিখিব খুজো তেতিয়াহলে আমি কি বস্তু জানিব লাগিব এক নম্বৰত আমি জানিব লাগিব মৌলবোৰৰ চিহ্নসমূহ যেনে হাইড্ৰোজেনৰ চিহ্ন H ক্যালসিয়ামৰ চিহ্ন Ca সিলভাৰৰ চিহ্ন Ag অৰ্থাৎ যিবিলাক আমি চিহ্নৰ দ্বাৰা লিখো মৌলসমূহৰ নাম সেই চিহ্নসমূহ আমি জানিব লাগিব দুই নম্বৰত জানিব লাগিব আমি মৌলসমূহৰ যোজ্যতা অৰ্থাৎ মৌলসমূহৰ যোজ্যতা মানে মৌলসমূহে কিমানটা ইলেক্ট্ৰন এৰি দিব বা কিমানটা গ্ৰহণ কৰিব সেইটোৱে তাৰ যোজ্যতা বুজায় যেনে হাইড্ৰোজেনৰ যোজ্যতা 1 ক্যালসিয়ামৰ যোজ্যতা 2 সিলভাৰৰ যোজ্যতা 1 আৰু এই যোজ্যতাৰ দ্বাৰাই আমি কি কৰিম ৰাসায়নিক সংকেতবিলাক লিখিম 3 নম্বৰত আমি কিছুমান যৌগৰ যোজ্যতাও জানিব লাগিব অৰ্থাৎ অ্যামোনিয়াম NH4 ৰ যোজ্যতা 1 কাৰ্বনেটৰ যোজ্যতা 2 ফসফেটৰ যোজ্যতা 3 মই তালিকা দিছো ইয়াৰ পিছত তোমালোকে তালিকাটো পাবা তো সেই তালিকাবিলাকত কেইটামান যৌগ খুব বেছিকে প্ৰয়োজন হয় আৰু সেই যৌগকেইটাৰ যোজ্যতা মই তাতে দি দিছো তোমালোকে সেইকেইটা চাই পেলাই মনত ৰাখি ল'ব লাগিব ইয়াতে মই তালিকাখন দিছো এই তালিকাখন তোমালোকে স্ক্ৰিনশ্বট ৰাখি ল'বা ৰাখি লৈ বহিত নোট কৰি ৰাখিবা আৰু যেতিয়া তোমালোকে কিছুমান সংকেত নিজে লিখি যাবা পিছলৈকে লিখতে এই চাৰ্টখন চাই লিখিবা পিছলৈকে তোমালোকৰ ৰাসায়নিক সংকেত লিখতে একো সমস্যা নহয় তো প্ৰথমে নাম কেইটা দিয়া আছে ইয়াতে সোডিয়াম পটাছিয়াম সিলভাৰ কপাৰ 1 হাইড্ৰোজেন বা হাইড্ৰাইড ক্লোৰাইড ব্ৰোমাইড আয়োডাইড তো আই মানে তোমালোকে আয়োডাইড এনেকে মনত ৰাখিব লাগিব বিআৰ মানে ব্ৰোমাইড এনেকে Na মানে সোডিয়াম Ag মানে সিলভাৰ হাইড্ৰোজেনৰ ক্ষেত্ৰত হাইড্ৰোজেন বা হাইড্ৰাইড এই দুটা পাম আমি তো এইখন দ্বিতীয় তালিকা যত ম্যাগনেসিয়াম Mg চিহ্ন যোজ্যতা 2 ক্যালসিয়াম Ca যোজ্যতা 2 এনেকে তোমালোকে এই চাৰ্টখন স্ক্ৰিনশ্বট মাৰি ৰাখিবা ইয়াতে আইৰন 2 কপাৰ 2 আইৰন 3 এনেকে যিবিলাক বুজোৱা আছে এইবিলাক কিয় বুজোৱা আছে কি আইৰনে কেতিয়াবা তিনিটা যোজ্যতা দেখুৱায় কেতিয়াবা দুটা যোজ্যতা দেখুৱায় কপাৰত এনেকে দুটা যোজ্যতা কেতিয়াবা দেখুৱায় কেতিয়াবা এটা দেখুৱায় তো সেই কাৰণে আমি কি কৰিছো ইয়াতে 1 2 এনেকে নম্বৰবিলাক দিছো এইখনত মই কেইটামান যৌগৰ নাম চিহ্ন আৰু যোজ্যতা দিছো অ্যামোনিয়াম NH4 যোজ্যতা 1 হ'ব হাইড্ৰক্সাইড OH 1 এই যিকেইটা নাম ইয়াতে দিয়া হৈছে প্ৰায়ভাগ সংকেত লিখতে প্ৰয়োজন হয় হেহে এইকেইটা মনত ৰাখা খুব দৰকাৰ হ'ব তোমালোকৰ তো এইকেইটা যেতিয়া ভালকে জানিবা তোমালোকে আৰু তোমালোকৰ সহজ হৈ যাব ৰাসায়নিক সংকেত লিখতে এতিয়া আমি হাইড্ৰোজেন ক্লোৰাইডৰ সংকেতটো লিখিম হাইড্ৰোজেন ক্লোৰাইডৰ সংকেতটো লিখাৰ কাৰণে আমি হাইড্ৰোজেনৰ চিহ্নটো জানিব লাগিব আৰু ক্লোৰাইডৰ চিহ্নটো জানিব লাগিব এইটো তোমালোকৰ তালিকাত লিখাই আছে হাইড্ৰোজেনৰ যোজ্যতা তোমালোকে তলত লিখিব লাগিব ক্লোৰিনৰ যোজ্যতাটো এনেকে তলত লিখিব লাগিব তাৰ পিছত কি কৰিব লাগিব যোনটো ক্লোৰিনৰ যোজ্যতা এইটো হাইড্ৰোজেনৰ লগত লগ হ'ব আৰু যোনটো হাইড্ৰোজেনৰ যোজ্যতা 1 সেইটো ক্লোৰিনৰ লগত লগ হ'ব লগ হৈ কি হ'ব HCl হাইড্ৰোজেন এটা আৰু ক্লোৰিন কি আহিব এটা আহিব এনেকে এইটো এনেকে লগাব লাগিব বিপৰীত সাইডৰ যোনটো যোজ্যতা আছে বিপৰীত সাইডৰ মৌলটোৰ লগত লগাই দিব লাগিব ইয়াৰ পিছত এটা চাও আমি এলুমিনিয়াম অক্সাইড তো এলুমিনিয়ামৰ চিহ্ন কি Al অক্সাইডৰ চিহ্ন কি O এটা এলুমিনিয়ামৰ যোজ্যতা Al ৰ তলত 3 লিখিম অক্সাইডৰ যোনটো যোজ্যতা 2 হিটো আমি তলত লিখিম মই আগৰটোত কোৱা নিচিনাকে এই যোনটো অক্সিজেনৰ যোজ্যতা হ'ব হিটো এলুমিনিয়ামৰ লগ লাগিব আৰু হিটো এনেকে লিখিম আমি Al ৰ তলত 2 লিখিম তাৰ পিছত যোনটো এলুমিনিয়ামৰ যোজ্যতা থাকিব হিটো O ৰ লগত লগ হ'ব তো এইটো আমি O লিখি তাৰ তলত 3 লিখিম তো এলুমিনিয়াম অক্সাইডৰ সংকেতটো কি হ'ল Al2O3 এতিয়া চাম ক্যালসিয়াম অক্সাইড ক্যালসিয়ামৰ সংকেত Ca অক্সাইডৰ O ইয়াৰ আগতে পালো আমি ক্যালসিয়ামৰ যোজ্যতা 2
অক্সাইডৰ যোজ্যতা 2 এতিয়া ক্যালসিয়ামৰ লগত 2 লগ হ'ব Ca2 হ'ব আৰু অক্সিজেনৰ লগত এই দুইটো লগ হ'ব কি হ'ব O2 তো যেতিয়া এনেকৈ তলত একে সংখ্যা থাকিব ক্যালসিয়ামৰো 2 অক্সিজেনৰো 2 তেতিয়াহ'লে এনেকুৱা একে সংখ্যা থাকিলে আমি তলৰ সংখ্যাটো নিলিখো তো কেনেকৈ লিখিম সেইটো আমি CaO হিচাপে লিখিম যদি ইয়াতে যদি Ca3 হয় O যদি 3 হয় তেতিয়াহ'লে আমি তলত 3 টো নিলিখিম CaO লিখিম তো এই তলৰ সংখ্যাটো এই যোনটো তলত সংখ্যা থাকিব এই সংখ্যাটো যেতিয়া একে হ'ব একে হ'লে আমি সেই সংখ্যাটো নিলিখি অকল আমি সংকেতটো লিখিম এনেকৈ ঠিক আছে এতিয়া আমি চাম ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়ামৰ চিহ্ন Ca হাইড্ৰক্সাইডৰ চিহ্ন OH এইটো মই যোনটো লাষ্ট তালিকা দিছিলোঁ তাৰ পৰা লিখিছোঁ এইটো Ca 2 আহিব যোজ্যতা আৰু OH ৰ কি আহিব 1 তো এতিয়া Ca ৰ লগত 1 টো লগ হ'ব Ca 1 টো আমি তলত এনেকৈ নিলিখো তো আমি Ca ৰ চিহ্নটো লিখাৰ লগে লগে এইটো 1 বুজায় সেইকাৰণে আমি নিলিখো এতিয়া OH এই যে O আৰু H ইয়াতে কি আছে অক্সিজেন আৰু হাইড্ৰজেন আছে দুটা মৌল থাকিলে যোনটো যোজ্যতা আহিব ইয়াৰ লগত OH ৰ লগত যোনটো যোজ্যতা আহিব এতিয়া 2 আহিব 2 তাৰ মানে অক্সিজেনতো 2 আহিব হাইড্ৰজেনতো 2 আহিব সেই কাৰণে আমি কি দিব লাগিব এনেকৈ এটা ব্ৰেকেট দিব লাগিব ব্ৰেকেট দি আমি এই বাহিৰত 2 টো লিখিব লাগিব অৰ্থাৎ যদি দুটা মৌল একেলগে থাকে তেতিয়াহ'লে যোজ্যতা যদি একতকৈ বেছি থাকে এক থাকিলে আমি লিখিব নালাগে একতকৈ যদি বেছি থাকে 2 3 তো ইয়াতে যদি আমাৰ 3 হয় 3 হয় এইটো তেতিয়াহ'লে আমি ইয়াতে কি লিখিব লাগিব 3 লিখিব লাগিব এতিয়া সোডিয়াম কাৰ্বনেট সোডিয়ামৰ চিহ্ন Na কাৰ্বনেটৰ চিহ্ন CO3 সোডিয়ামৰ যোজ্যতা 1 কাৰ্বনেটৰ যোজ্যতা 2 তো এই দুইটো কাৰ লগত আহিব সোডিয়ামৰ লগত আহিব তো আমি লিখিম Na2 আৰু যেহেতু এতে 1 আছে সো 1 থাকিলে তোমালোকে ব্ৰেকেট দি পেলাই লিখিব নালাগে একো তো এই যোনটো ইয়াতে চিহ্ন থাকিব সেইটো লিখি দিলে হয় CO3 যদি ইয়াতে 2 থাকিলে হয় তেতিয়াহ'লে আমি 2 বা 3 থাকিলে হয় তেতিয়াহ'লে আমি এনেকৈ ব্ৰেকেট দি পেলাই এইটো 2 লিখিব লাগিল এতিয়া নেক্সট আহিল আমাৰ এমোনিয়াম সালফেট NH4 যোজ্যতা 1 সালফেট SO4 যোজ্যতা 2 এতিয়া এমোনিয়ামৰ লগত দুইটো যাব তো NH4 এইটো ব্ৰেকেট দিছো এতিয়া আমি ইয়া 2 আছে যেহেতু 2 আৰু SO4 ইয়াতে 1 আছে যেহেতু আমি কি লিখিছো অকল SO4 এতিয়া আমি লাষ্ট এটা সাম সংকেতৰ পৰা যৌগৰ নাম এতিয়া এই সংকেতটো দিয়া থাকিলে আমি এই যৌগটোৰ নাম কেনেকৈ লিখিম তো এইটো আমি তালিকাৰ পৰাই লিখিম ইয়াতে আছে Al2SO4 তো তোমালোকে প্ৰথমে Al মানে কি চোৱা Al চিহ্নটোৰ নামটো চোৱা কি এলুমিনিয়াম ঠিক আছে SO4 টো চোৱা তোমালোকে সংখ্যাবিলাক ইমান চাব নালাগে তোমালোকে অকল চিহ্নবিলাক চোৱা SO4 মানে কি সালফেট হৈ গ'ল এমোনিয়াম সালফেট CaCO3 তো ইয়াতে তোমালোকে Ca মানে এইটো এটা মৌল বুজায় কাৰণ এটা ক্যাপিটেল আৰু এটা স্মল থাকিলে এইটো এটা মৌলই বুজায় আৰু যদি ক্যাপিটেল এনেকৈ ক্যাপিটেল থাকে তেতিয়াহ'লে দুটা মৌল বুজায় ইয়াতে ক্যালসিয়াম Ca মানে ক্যালসিয়াম তালিকাত আছে তোমালোকৰ নেক্সট CO3 মানে কি কাৰ্বনেট তো তোমালোকে এনেকৈ চিহ্নবিলাক চাই পেলাই তোমালোকে নামবিলাক ধুনীয়াকৈ লিখিব পাৰিবা যৌগৰ নামবিলাক তো তোমালোকে চেষ্টা কৰা আৰু কেইটামান উদাহৰণ চাই ল'বা চাই লৈ নিজে কৰি চাবা তোমালোকে নিশ্চয় পাৰিবা তো আজিৰ ভিডিঅ'টো ইয়ালৈকে থাকিল ইয়াৰ পিছত আৰু বিভিন্ন ধৰণৰ বিষয়বস্তু লৈ আমি আলোচনা কৰিম তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা আৰু কিবা যদি তোমালোকৰ নজনা থাকে তোমালোকে কমেন্টছ বক্সত গৈ মোক জনাব পাৰিবা